Hello everyone, welcome to my channel Learn with Muxina. আজি আমি ডিসকাস কৰিম SS সেকেন্ড ইয়াৰৰ পলিটিক্যাল সায়েন্সৰ দুটা পাৰ্টৰ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতিৰ এটা টপিক অলৰেডি ডিসকাস কৰা হৈছে। লেসনটোৰ নাম হৈছে ভাৰতবৰ্ষৰ বৈদেশিক নীতি। যোৱা ক্লাছত আমি ডিসকাস কৰিছিলোঁ ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ বিষয়ে। আজি আমি ডিসকাস কৰিম ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ যিবিলাক মূল নীতি আছে সেই মূল নীতিবিলাকৰ বিষয়ে আমি ডিসকাস কৰিম। তো ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল নীতি হৈছে নাম্বাৰ 1 গোষ্ঠী নিৰপেক্ষতা নীতি। অৰ্থাৎ গোষ্ঠী নিৰপেক্ষতা মানে হৈছে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ লগত ভাল সম্পৰ্ক স্থাপন কৰি নিজৰ দেশৰ যিটো জাতীয় উদ্দেশ্য আছে বা জাতীয় স্বাৰ্থ আছে সেই স্বাৰ্থ পূৰণৰ কাৰণে যি বৈদেশিক নীতি গ্ৰহণ কৰে সেই নীতিকে গোষ্ঠী নিৰপেক্ষ নীতি বুলি কোৱা হয়। অৰ্থাৎ আমি জানো যে দ্বিতীয় বিশ্বযুদ্ধ দুটা শক্তিগোষ্ঠীৰ মাজত সংঘটিত হৈছিল। এটা আছিল মিত্ৰ শক্তি আৰু এটা আছিল অক্ষীয় শক্তি বা চক্ৰ শক্তি। সেই সময়ছোৱাত ভাৰতবৰ্ষই দুয়োটা শক্তিগোষ্ঠীৰ কোনোটোৰে লগত লগ নোহোৱাকৈ মধ্যস্থতাকাৰী অৰ্থাৎ নিৰপেক্ষ নীতি অৱলম্বন কৰিছিল আৰু স্বাধীনভাৱে বৈদেশিক নীতি অৱলম্বন কৰিছিল। এতিয়া কুৱেশ্যন হয় যে ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষতা নীতি গ্ৰহণ কৰাৰ কাৰণবিলাক কি কি আছিলে? কিয় ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল? ইয়াৰ আঁৰত বহুতো কাৰণ লুকাই আছে। নাম্বাৰ 1 ভাৰতবৰ্ষৰ নিচিনা বিশাল এখন ৰাষ্ট্ৰই দুয়োটা শক্তিগোষ্ঠীৰ কোনোটোৰে লগত লগ নোহোৱাকৈ স্বাধীনভাৱে বৈদেশিক নীতি গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত বা বিশ্ব ৰাজনীতিত সন্মানসূচক আসন পাব বুলি সদায় বিশ্বাস কৰিছিল আৰু সেই কাৰণে গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন কৰিছিল। নাম্বাৰ 2 ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰৰ আৰ্থিক দিশত বিকাশ কৰিবৰ কাৰণে বা আৰ্থিক দিশত উন্নতি সাধন কৰিবৰ কাৰণে শান্তিপূৰ্ণ পৰিৱেশৰ প্ৰয়োজন হ'ব বুলি বিশ্বাস কৰিছিল আৰু সেই কাৰণে দুয়োটা শক্তিগোষ্ঠীৰ কোনোটোৰে লগত মিত্ৰতা কৰাৰ পৰিৱৰ্তে সকলো ৰাষ্ট্ৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বজাই ৰাখিছিল আৰু সেই কাৰণে গোষ্ঠী নিৰপেক্ষতা নীতি গ্ৰহণ কৰিছিল। নাম্বাৰ 3 আৰ্থিক দিশত উন্নতিৰ কাৰণে বা উন্নয়নৰ কাৰণে বৈদেশিক সাহায্যৰো প্ৰয়োজন হ'ব বুলি ভাবি ভাৰতবৰ্ষৰ নেতাসকলে গোষ্ঠী নিৰপেক্ষতা নীতি গ্ৰহণ কৰিছিল আৰু দুয়োটা শক্তিগোষ্ঠীৰ পৰা সমানে আৰ্থিক সাহায্য পাব বুলি আত্মবিশ্বাস ৰাখিছিল। তো এইকেইটা আছিলে ভাৰতবৰ্ষই কিয় গোষ্ঠী নিৰপেক্ষতা নীতি অৱলম্বন কৰিছিল। এতিয়া আমাৰ ছেকেণ্ড পইণ্টটো হৈছে ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল নীতিৰ দ্বিতীয় যিটো পইণ্ট আছিলে সেই পইণ্টটো হৈছে উপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা। এতিয়া প্ৰথমতে আমাৰ জানিব লাগিব যে উপনিৱেশিকতাবাদ মানে কি। উপনিৱেশিকতাবাদ মানে হৈছে এটা জাতিয়ে আন এখন ৰাষ্ট্ৰত গৈ সেই ৰাষ্ট্ৰখনত খুপনি পাতি বসবাস কৰি সেই ৰাষ্ট্ৰখনৰ জনসাধাৰণক শাসন কৰা। যেনেকৈ আমাৰ ভাৰতবৰ্ষত ইংৰাজসকলে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে আহিছিল যদিও তেওঁলোকে ভাৰতবৰ্ষত খুপনি পাতি বসবাস কৰিছিল আৰু বহু বছৰ ভাৰতবৰ্ষক শাসন কৰিছিলে। গতিকে আমাৰ ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষতা নীতি বা বৈদেশিক নীতি গ্ৰহণ কৰাৰ আন এটা কাৰক আমি উপনিৱেশিকতাবাদৰ বিৰোধিতা বুলি ক'ব পাৰোঁ। আৰু এটা হৈছে সাম্ৰাজ্যবাদ। ইংৰাজসকলে ভাৰতবৰ্ষত আহি পেলাই নিজৰ সাম্ৰাজ্য সদায় বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। তেওঁলোকে বিভিন্ন ধৰণৰ টেকনিক বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছিল। যেনেকৈ লৰ্ড ডেলহাউছিয়ে সত্যবিলোপ নীতিৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য নিজৰ সাম্ৰাজ্যৰ লগত চামিল কৰিছিল। নাম্বাৰ 3 হৈছে বৰ্ণ বৈষম্য নীতিৰ বিৰোধিতা। বৰ্ণ মানে হৈছে জাত পাত আৰু বৈষম্য মানে হৈছে পাৰ্থক্য। অৰ্থাৎ জাত পাতৰ পাৰ্থক্যৰ বিৰোধিতা কৰাটো হৈছে ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আন এটা মূল নীতি। অৰ্থাৎ এই বৰ্ণ বৈষম্যৰ প্ৰচলন আছিলে দক্ষিণ আফ্ৰিকাত।
বিশেষকৈ মহাত্মা গান্ধীয়ে বৰ্ণ বৈষম্যৰ বিৰোধিতা কৰিছিল। বৰ্ণ বৈষম্য মানে হৈছে তাত দুটা সম্প্ৰদায় আছিলে, এটা আছিলে শ্বেতাংগ আৰু এটা আছিল কৃষ্ণাংগ। শ্বেতাংগসকলে কৃষ্ণাংগসকলক সদায় ডমিনেট কৰি ৰাখিছিল। শ্বেতাংগসকল আছিল বগা আৰু কৃষ্ণাংগসকল আছিল ক'লা। শ্বেতাংগসকলে কৃষ্ণাংগসকলক সদায় সমাজৰ নিম্ন শ্ৰেণীৰ মানুহ বুলি বিবেচনা কৰিছিল আৰু মহাত্মা গান্ধীয়ে এই বৰ্ণ বৈষম্যৰ বিৰোধিতা কৰিছিলে। আৰু আমাৰ ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ এটা মূল নীতি বুলি আমি উল্লেখ কৰিব পাৰোঁ বৰ্ণ বৈষম্যৰ বিৰোধিতা কৰাটো। নম্বৰ 4 হৈছে শান্তিপূৰ্ণ সহ অৱস্থান। অৰ্থাৎ ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ এটা উল্লেখযোগ্য নীতি বুলি আমি ক'ব পাৰোঁ শান্তিপূৰ্ণ সহ অৱস্থানক। ভাৰতবৰ্ষৰ নেতাসকলে বিশ্বাস কৰিছিল বা ভাবিছিল যে যদি সকলো ৰাষ্ট্ৰই একেলগে শান্তিপূৰ্ণভাৱে মিলা প্ৰীতিৰে বসবাস কৰে তেন্তে বিশ্বত ছেকেণ্ড ৱৰ্ল্ডৰ পিছত আৰু থাৰ্ড ৱৰ্ল্ডৰ নহয়। আৰু এইটো আছিলে ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আন এটা মূল নীতি। নম্বৰ 5 হৈছে এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহৰ মাজত সম্পৰ্ক। ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আৰু এটা মূল নীতি হৈছে এছিয়া আৰু আফ্ৰিকাৰ যিবিলাক দেশ আছে সেই দেশবিলাকৰ মাজত ৰাজনৈতিক দিশতেই হওক বা অৰ্থনৈতিক দিশতেই হওক সম্পৰ্ক স্থাপন কৰি এছিয়া আৰু আফ্ৰিকাৰ যিবিলাক পৰাধীন ৰাষ্ট্ৰ আছে, যিবিলাক ৰাষ্ট্ৰ স্বাধীন হোৱা নাই, সেইবিলাক ৰাষ্ট্ৰ যাতে স্বাধীনতা পায় তাৰ কাৰণে গুৰুত্ব আৰোপ কৰিছিল। আৰু নম্বৰ 6 হৈছে ৰাষ্ট্ৰসংঘৰ ওপৰত বিশ্বাস। ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আন এটা মূল নীতি হৈছে যে ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ ওপৰত সদায় বিশ্বাস কৰিছিলে। ভাৰতবৰ্ষই ভাবিছিল যে ৰাষ্ট্ৰসংঘৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত বা গোটেই বিশ্বত যিকোনো সমস্যা সমাধান কৰাটো সম্ভৱ হ'ব। ৰাষ্ট্ৰসংঘ মানে হৈছে এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু এই সংগঠনে বিশ্বত দেখা দিয়া যিকোনো সমস্যা অতি তৎকালীনভাৱে সমাধান কৰে। আৰু বহু সমস্যা এনেধৰণৰ সমাধানো কৰিছে, যেনেকৈ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যিটো শেষ হৈছে বা ধ্বংস হৈছে এইটো ৰাষ্ট্ৰসংঘৰ কাৰণেই হৈছে। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ পিছত আজিলৈকে তৃতীয় বিশ্বযুদ্ধৰ সৃষ্টি হোৱা নাই। ৰাষ্ট্ৰসংঘ গঠন কৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে গোটেই বিশ্বৰ পৰা যুদ্ধৰ বিভীষিকা যাতে দূৰ হৈ যায়, বিশ্বত যাতে শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰে, কোনো ধৰণৰ সংঘৰ্ষ নহয়, কোনো ধৰণৰ কাজিয়াৰ সৃষ্টি নহয়। গতিকে ৰাষ্ট্ৰসংঘৰ ওপৰত বিশ্বাস ইয়াকো ভাৰতীয় বৈদেশিক নীতিৰ এটা মূল নীতি বুলি উল্লেখ কৰিব পাৰি। এইখিনি আছিলে আজিৰ ক্লাছ। অহা ক্লাছবোৰ বা নেক্সট ক্লাছবোৰ পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।